Welcome back to my channel. আৰু Hello guys, আমি আজি মাছ কাটি আছে এটা চাই থাকিব ভিডিও ইয়া আদা হিৰ বাইছে আৰু বাকলি এটা আজি খাব লাগিব আৰু আছে দুটা ভাঙিব আগৰ হৈছে নে এইবিলাক এইফালে গিটা আৰু ৰাতিলে থাকিব এইগিটা ৰাতিলে আছে আৰু দুটা এয়া বাল্টিঙতে জিয়াই থোৱা আছে বালিলি ৰাতিলে খোৱা হ'ব আৰু বাকি গিটা দাদাজনে জনাবলে বাচি আছে এইফালে এইটো আমাৰ পুখুৰী হয় কিন্তু পানী দি শুকাইছে কাৰণে মাছবিলাক ওলাই ওলাই গৈছে আৰু সেইকাৰণে ধৰি ধৰি খোৱা হৈছে এইফালে ৰূপচন্দা মাছ জনাবলে আৰু কাটিব তাক কাটি দিব কৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে বিলাহীৰ লগত বিলাহী আৰু মাছৰ লগত হ'ব ন একদম জোখত কাটি দিয়ক আৰু ৰূপচন্দা মজা এয়া মাছ কাটা হ'ল আৰু এইখিনি বিলাহী আলু বিলাহীয়ে মাছটো বনাবলৈ হৈছে কাটি থৈছোঁ এইফালে ভাত হৈ গৈছে আৰু এইফালে কেৰাহী পাতি লৈছোঁ এতিয়া মাছ ভাজিম আৰু এইফালে গৰম হ'বলৈ দিছোঁ কেৰাহী সেয়া এতিয়া মাছ ভাজিম এইফালে এতিয়া পিঁয়াজ ভাজিছোঁ আৰু এইখিনি এতিয়া দি দিম ইয়াত এইফালে মাছ ভাজি আছে আৰু নিমখ দি দিছোঁ এতিয়া হালধি এইফালে ভাজি ল'ম এইফালে মাছ ভাজি লৈছোঁ আৰু ইয়াত অকণমান মছলা দিম গৰম মছলা সেইখিনিকে ভালদৰে ভাজি হোৱাৰ পাছতে পানী দিব লাগিব মছলা দি দিছোঁ গৰম মছলা আৰু এতিয়া কবি ভাজি বনাম আৰু আজি আমাৰ ভাত এয়া ৰেডি হৈ গ'ল ভাত হৈ গ'ল তাৰপিছত এতিয়া বল খেলি আছে এতিয়া খেলি একদম আছে 6 লগাইছে আৰু এটা হেৰিটো ভাত পানী খাই আজৰি হ'লো ল'ৰাহঁতে খেলি আছে অকণমান আৰু কলে গ'ল চাই আছোঁ আৰু এইফালে আৰু এয়া আছে আমাৰ মা একেবাৰে ক'ৰবালৈ ওলাইছে চশমা তচমা পিন্ধি আৰু সিহঁতে এইফালে গহপুৰৰ ফালে গৈছিলে এয়াৰপৰ্টত এতিয়া ভিডিঅ' কৰি ৰাখিছিলে একচুৱেলি ফটো এতিয়া মই ভিডিঅ'টোত এড কৰি দিছোঁ আৰু এয়া মা আৰু দেউতা ইফালে এই ভাইটিহঁত গৈছিলে আৰু ফুৰিবলৈ চাই থাকিব এয়া মই এতিয়া বুন্দিয়া বনাই আছোঁ বুন্দিয়া লাড়ু বনাম
আৰু এইখিনি ট্ৰাই কৰিছোঁ আৰু ফাৰ্ষ্ট টাইম। এইফালে ৰিফাইনত তেল দি লৈছোঁ আৰু এইখনতে বনাইছোঁ আৰু এইফালে বেচনৰ পেষ্ট বনাই লৈছোঁ। অলপ কমকৈ লৈছোঁ, কেনেকুৱা হয় চাওঁ আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ লাড়ু। এতিয়া চাই থাকিব আৰু এয়া সন্ধিয়া চাহৰ লগত খাবলৈ বুলি বনাইছিলোঁ। আৰু এইফালে গছ কাটি আছে দেই, সেইকাৰণে চাউণ্ডটো আহি আছে। তাৰপিছত এয়া কেইটামান পকৰী নিচিনাকৈ বনাই লৈ মিহিকৈ মিক্সিত মাৰি লৈ পেলাই বনোৱা হৈছে। আপোনালোকে বনাই খাব পাৰে আৰু খাবলৈ টেষ্টি হৈছে, কিন্তু মই ইয়াত কালাৰ ব্যৱহাৰ কৰা নাই যে, সেইকাৰণে এনেকুৱা হৈছে। আৰু খাবলৈ ভালেই লাগে খাই, মিঠাইৰ দৰে হয় ধুনীয়া হয়। আৰু আজি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এইকেইটা আৰু এয়া বুন্দিয়া লাডু ৰেডি হৈ গ'ল। চাহৰ লগত খাব লাগে আৰু